আপোনালোকে চাই আছে অসমীয়া টেকনিকেল চেনেল। বহুত পাৱাৰফুল সাবমাৰ্চিবল পাম্প, বহুত স্পীডত পানী ওলাইছে চাওক। এয়া দেখা পাইছে আপোনালোকে। ঠিক আছে, বেছি দেৰি নকৰিব, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই ফেব্ৰিকুইক লৈছোঁ, 5 DC ভল্টৰ মটৰ এটা লৈছোঁ। এইটো বেগৰ পুৰণা পাই যাব আপোনালোকে। পুৰণা হোল্ডাৰ খপ এটা লৈছোঁ। PVC 1 ইঞ্চি পাইপ পুৰণা টুকুৰা এটা লৈছোঁ। PVC পাইপৰ পৰা এইটো চিট বনাই লৈছোঁ নিজে হাতে, আপোনালোকেও পাৰিব কাটি লৈ পেলাই। এতিয়া এনেকৈ কাটা কম্পাছ দি পেলাই আমি এনেকৈ জোখ লৈ ল'ম। এয়া স্কেলত আমি জোখ লৈ লৈছোঁ 2.12 চেণ্টিমিটাৰ। এনেকৈ আপোনালোকে জাকি দি ল'ব, ঠিক তেনেকৈ পেঞ্চিলেদি। তাৰপিছত কাটা কম্পাছটো 50% লৈ পেলাই এনেকৈ দাগি দি ল'ব আৰু গোল কৰিব এনেকৈ কাটা কম্পাছ দি। তাৰপিছত দাগটো ভালকৈ দি ল'ব কাটিবলৈ সুবিধা হোৱাকৈ। এয়া আমি দুডোখৰ লৈছোঁ, এডোখৰ এনেকৈ দাগি ল'ব। এটা আছে 3.5 আৰু 2.5, ইয়াৰ পৰা 1 পিচ আৰু 2 পিচ লাগিব। আৰু PVC পাইপৰ টুকুৰাডোখৰ এনেকৈ কাটি ল'ব আপোনালোকে। দেখা পাইছে কেনেকৈ লাগিছে। তাৰপিছতে জোখত কাটি ল'ম, আমি দাগ দি ল'ম যিমানখিনি লাগে, দাগ দিছোঁ। তাৰপিছত হেকচি দি কাটি দিম। এতিয়া আমি এয়া কাটি ল'লোঁ আৰু মটৰটো জোখত হৈ গৈছে চাওক। তাৰপিছত আমি এতিয়া এম্প্লিয়াৰ বনাম, এনেকৈ দাগি দি ল'ব। এনেকৈ দি থাকিলে ভাল হয় আৰু দাগটো ভালমতে দিব। আৰু এয়া চাওক ধুনীয়াকৈ মই দাগ চাগ দি আঁকি লৈছোঁ। তাৰপিছতে PVC পাইপডোখৰ এনেকৈ সমান কৰি লৈ পেলাই আমি জোখ লৈ কাটি দিম। আৰু এয়া টুকুৰাটো ল'লোঁ সমান জোখৰ চাইজত। তাৰপিছত আমি অলপ গোল কৰি দিম যাতে মটৰৰ আৰ্মাচাৰটো সোমাব পাৰোঁ তাত। দিয়া হৈ গৈছে, আপোনালোকে এনেকৈ দি ল'ব। তাৰপিছত এনেকৈ ঠিক তেনেকৈ এম্প্লিয়াৰ বনাই হৈ গৈছে। মই এতিয়া ঢাকনত লগাই দিছোঁ, মই আকৌ খুলি দিম। খুলি দিয়াৰ পিছত মানে কি হয়, আমাৰ ওচৰত আঠা লগাব অসুবিধা হ'ব। আৰু এনেকৈ চিটটো এনেকৈ এটা লগাই ল'ব প্ৰথমত, তাৰপিছত মটৰটোত। আৰু মই এম্প্লিয়াৰটো দি এনেকৈ যেনেকৈ লগাইছোঁ তেনেকৈ লগাব। মই খুলি দিছোঁ যে কাৰণটো এইটো আছে, আপোনালোকে দেখা পাব কিয় খুলিলোঁ। এনেকৈ ভালকৈ লগাই ল'ব। তাৰপিছত ফেব্ৰিকুইক লগাবৰ কাৰণে এয়া চাওক, ফেব্ৰিক এনেকৈ লগাই দিব ভিতৰত, তেতিয়া মানে খুলি নাহে। আৰু এনেকৈ ভালকৈ লগাই থ'ব, অলপ সময় শুকাবলৈ দিব। তাৰপিছত
টুকুৰাটো লগাই ল'ব PVC টুকুৰাটো এনেকৈ লগাই ল'ব এনেকৈ লগাই ল'ব ধুনীয়াকৈ আৰু ঘূৰিছে নে ফ্ৰী আছে নে চাই ল'ব আৰু লগাই দি পেলাই ফেব্ৰিকুইক দি আঠা লগাই দিব মোৰ তাত বৰ্তমান ফেব্ৰিকুইক আছে বেলেগ আঠাও লগাব পাৰে চুপাৰ গ'ল্ড হওক তেনেকুৱা হওক লগাব পাৰে এনেকৈ ভাল মতে আঠা লাগিব নহ'লে পানী সোমাই গ'লে প্ৰব্লেম হ'ব তাৰপিছত আমি হোল্ডাৰৰ ঢাকনটো অলপ হোল্ড কৰি দিম মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে হোল্ড কৰি ল'ব এতিয়া আইৰণ দি পেলাই মই গৰম কৰি পেলাই হোল্ড কৰি দিছোঁ এনেকৈ হোল্ড কৰি ল'ব আপোনালোকেও তাৰপিছত সমান কৰি ল'ব দেখিবলৈ সুন্দৰ হ'ব ফিনিচিংটো ভাল হয় আৰু তাৰপিছত আমি এনেধৰণে লগাই দিম আপোনালোকক দেখাই দিছোঁ মই কেতিয়া ফেক ভিডিঅ' নবনাওঁ আপোনালোকৰ সন্মুখতে আপোনাৰ বনাই আছোঁ চাওক আৰু ফেব্ৰিকুইক দি পেলাই আঠা লগাই দিওঁ চাওক এনেকৈ লগাই ল'ব তাৰপিছত আমি ব্লু গান দি পেলাই গোটেই চিল কৰি দিম নহ'লে পানী সোমালে মটৰটো বেয়া হৈ যাব গতিকে সেইকাৰণে ব্লু গান দি পেলাই আমি এই মটৰটো চিল কৰি দিম এতিয়া এনেকৈ আপোনালোকেও ব্লু গান দি পেলাই চিল কৰিব নহ'লে আপোনালোকৰ তাত যদি ব্লু গান নাই M-Seal লগাই ল'ব পাৰে কোনো প্ৰব্লেম নাই খালি পানী নোসোমালে হ'ল আৰু এনেকৈ ভালদৰে আপোনালোকে লগাই দিব মই ঠিক যেনেকৈ লগাইছোঁ তেনেকৈ এয়া চাওক লগা হৈ গৈছে এই সম্পূৰ্ণকৈ লগাই দিছোঁ এটা ছাইড লগাইছোঁ আৰু এটা ছাইড আধা কাম বাকী আছে আৰু এনেকৈ লগাই দিব আপোনালোকে যাতে পানী নোসোমায় এইপিনেও লগাই দিছোঁ ব্লু গান যাতে পানী সোমাব নোৱাৰে এইটো চাইডেও দেখা পাইছে মই এটা কলম লৈছোঁ পুৰণা বেয়া কলম মই খপটো খুলি লৈছোঁ খুলি লৈ পেলাই এটাত লগাই দিম দেখা পাব কিয় লগাইছোঁ এনেকৈ আপোনালোকে এনেকৈ লগাই দিম আৰু দি পেলাই এনেকৈ কাটি ল'ব হোল এটা ওলাব তাৰপিছত এনেকৈ ধৰি এনেকৈ লগাই দিব মই তেনেকৈ লগাম তেনেকৈ লগাই দিব চাই লওক মই কেনেকৈ লগাম এনেকৈ ধৰিব ধৰি পেলাই ফেব্ৰিকুইক অলপ লগাই দিব এতিয়া দেখা পাইছে এনেকৈ লগাই দিব চাওক আমি ইমানখিনি ডাঙৰ নালাগে অলপ কাটি ল'লোঁ অলপ এয়া ধুনীয়াকৈ লগাই ল'ব পাৰি বা ফল্ডিং চিষ্টেম আৰু খুলি ল'ব পাৰি লগাই ল'ব পাৰি আৰু এয়া দেখা পাইছে তাতো আমি এতিয়া পানী লিকেজ হ'ব নোৱাৰাকৈ আমি ব্লু গান লগাই দিম মই ব্লু গান লগাই দিছোঁ চাওক ধুনীয়াকৈ আপোনালোকে চাই লওক দেখা পাইছে কি সুন্দৰ হৈ গৈছে এতিয়া আমি টেষ্টিং কৰিম মই তাঁৰ লগাই লৈছোঁ 5 ভল্টৰ DC এডিপ্টৰ লগাই পেলাই এইটো DC এডিপ্টৰ হয় মোবাইল চাৰ্জাৰ লগাব পাৰে আপোনালোকে এয়া চাওক আমি পানীৰ ওচৰত গৈছোঁ টেষ্টিঙৰ কাৰণে কিমান হাই প্ৰেছাৰ আছে চাবৰ কাৰণে চাওক মই ওপৰত সেইখন লগোৱা নাই ওপৰখিনি অলপ লগাই লৈছোঁ চাওঁ টেষ্টিং যাতে চালু হৈ গৈছে এয়া দেখিছে পানী স্পীড আছে ওপৰত লগালে আৰু হাই স্পীড দেখা পাব এয়া দেখা পাইছে আপোনালোকে পানী স্পীড আছে ঠিক আছে এতিয়া আমি পিছৰখিনি লগাম এই ঢাকনখন পুনৰ আৰু এডোখৰ ঢাকন লগাই দিছোঁ হোল্ডাৰ লাইটৰ হোল্ডাৰ পুৰণা ঢাকন পিছ চাইডেও এনেকৈ চিল কৰি ল'ব পিছ চাইডেও ভালমতে যাতে পানী সোমাব নোৱাৰে নহ'লে মটৰটো বেয়া হৈ যাব সোনকালে মই ব্লু গান দি পেলাই চিল কৰি দিছোঁ
এনেকৈ চব পিনে চিল কৰি ল'ব আপোনালোকেও। তাৰপিছত মই টেপ অকণ মাৰি দিছোঁ ৰং কৰিবৰ কাৰণে, এনেকৈ ৰং কৰি ল'ব। এই ৰং মই কৰিলোঁ। একদিনৰ পাছত, এদিনমান ৰাখিব লাগিব, এদিনৰ পাছত মই উঠাই আনিম। এতিয়া মই উঠাই আনিলোঁ। টেষ্টিং চাওক কিমান হাই স্পীডত আহি আছে, পানী ওলাইছে। আপোনালোকে ঘৰতে বনাব পাৰিব, ৱাটাৰপ্ৰুফ হয়। ঠিক আছে, আগলৈ পুনৰ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।